বন্ধুসকল, যিজন ব্যক্তি সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কটাক্ষ কৰে আৰু এগেইনষ্টত মাত মাতে, সদায় প্ৰতিবাদ কৰে, সেইজন ব্যক্তি হ'ল অখিল গগৈ ডাঙৰীয়া। আজি অখিল গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি কৰিছে? ধন্যবাদ দিছে। কিয় জানেনে? অখিল গগৈ ডাঙৰীয়া সংবাদ মাধ্যমৰ আগত আহি প্ৰকাশ কৰিছে, এনেকুৱা মুখ্যমন্ত্ৰী মই প্ৰথমে দেখিলোঁ, যিজন মুখ্যমন্ত্ৰী কঁকাল পানী ভাঙি মানুহৰ বুজ ল'বলৈ গৈছে। পানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল গগৈ ডাঙৰীয়া মন্তব্য কৰি আছে। অখিল গগৈ ডাঙৰীয়াই এই মন্তব্য কৰাৰ পিছেই এই ছবিখন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ এই ছবিখন ভাইৰেল হৈ পৰিছে। তৰুণ গগৈ ডাঙৰীয়াও এনেকৈ মানুহৰ ওচৰত গৈছিল আৰু বানত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ লগত কথা বতৰা পাতিছিল। বন্ধুসকল, আপোনালোকে কি ভাবে? আপোনাৰ মতামত কি? কমেণ্ট বক্সত আপোনাৰ মতামতটো জনাবচোন। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় আই অসম।